নমস্কাৰ, মই তন্দ্ৰালী পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি মই আপোনালোকক বনাই দেখুৱাম কচু শাকেৰে মাছৰ আঞ্জা। মই কিন্তু কচু শাকেৰে মাছৰ আঞ্জা খাই বহুতেই ভাল পাওঁ। আপোনালোকক মই আজি বনাই দেখুৱাম। কচু খাব লাগে, কচু খালে আমাৰ শৰীৰত তেজ আহে। বলকচোন এতিয়া মই কেনেদৰে কচু শাকেৰে মাছৰ আঞ্জা বনাওঁ আপোনালোকে চাই গৈ থাকিব আৰু মই বনাই গৈ থাকিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কচু শাকেৰে মাছৰ আঞ্জাৰ বাবে বিশেষকৈ লাগিব কচু আৰু মাছ। আৰু এয়া মই কচু কাটি আনি থৈ দিছোঁ। আৰু মোৰ কচুখিনি আপোনালোকে পাতবোৰ শুকাই যোৱাৰ নিচিনা ধৰণৰ দেখিছে। কাৰণ মই কচুৰ আঞ্জা যেতিয়া বনাওঁ, মই এদিন আগতে কচু কাটি আনি ৰ'দত শুকাই কেনে নেক্সট দিনাখন বনাওঁ। তেতিয়া কচুৱে কমকৈ ধৰে। আপোনালোকেও তেনেকৈ বনাব। আৰু এতিয়া মই এই কচুখিনি কাটি লওঁ। ইয়াতে মই পিঁয়াজ লৈছোঁ 2টা, নহৰু লৈ লৈছোঁ, আদা লৈ লৈছোঁ 2 টুকুৰ, আৰু তেজপাত 3 পাত লৈ লৈছোঁ, আৰু মচুৰ দাইল 2 মুঠি তিয়াই থৈ দিছিলোঁ মই, আৰু ইয়াত জলকীয়া লৈছোঁ 5-6টামান, নিমখ লৈ লৈছোঁ মই 1 চামুচ, নিমখ আপোনাক পিছতো লাগিব পাৰে সোৱাদ অনুসৰি, আৰু হালধি লৈ লৈছোঁ মই 1 চামুচ। মই এতিয়া কুকাৰত কচুখিনি দি ল'ম। কচুখিনি দিছোঁ, আৰু এতিয়া ইয়াতে তিয়াই থোৱা মচুৰ দাইলকেইটাও দি দিলোঁ। আৰু এতিয়া মই ইয়াতে জোখ অনুসৰি পানী দিম। আৰু মই ইয়াতে 1 চামুচ নিমখ দিছোঁ, আৰু 1 চামুচ হালধি দিম। মই কুকাৰৰ ঢাকনিখন মাৰি 5-6টা চিটি মাৰিবলৈ দিম। মই 6 টুকুৰ মাছ লৈছোঁ, আৰু ইয়াতে মই হালধি নিমখ সানি লৈছোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। এয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া মাছখিনি উঠাই থৈ দিম। পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া মই ইয়াতে সিজাই থোৱা কচুখিনি দিম। মই আৰু বেলেগকৈ তেল নিদিওঁ। আগতে মাছ ভজা তেলতে মই এতিয়া পিঁয়াজ দিম। আৰু মই জলকীয়া, তেজপাত আৰু আদা নহৰু গোটেইখিনি দি দিম। আৰু এই গোটেইখিনি মই 30 ছেকেণ্ড সময় ফ্ৰাই কৰিম, কাৰণ অকণমান ৰঙচুৱা হ'বলৈ মই ফ্ৰাই কৰি থাকিম। এতিয়া মই ইয়াতে কচুখিনি দি দিম। মই কচুখিনি বইল কৰোঁতেও নিমখ দিছিলোঁ, আৰু এতিয়া আৰু অকণমান নিমখ দি দিওঁ, আৰু 1 চামুচ নিমখ দি দিলোঁ মই। আৰু এতিয়া এইখিনি অকণমান সময় উতলিব দিম। উতলা পিছতহে মই মাছ দিম ইয়াতে। এয়া কচুখিনি উতলি আহিছে। মই ইয়াতে মাছ দি দিম। মই 6 পিচ মাছ ভাজি থৈ দিছিলোঁ। এই 6 পিচ মাছ দি দিম ইয়াতে। আৰু এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম। আৰু মই এতিয়া 10 মিনিটৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম, আৰু গেছটো মই মিডিয়াম ফ্লেমত দি ল'ম। 10 মিনিট হৈ গ'ল। মই এতিয়া ঢাকনিখন গুচাই দিম। এয়া হৈ গৈছে কচু আৰু মাছৰ আঞ্জা। এতিয়া মই গেছটো অফ কৰি দিম। এয়া মোৰ আজিৰ ৰেচিপি কচু আঞ্জাৰ সৈতে মাছ। আপোনালোকেও এবাৰ বনাই চাব পাৰে। খাবলৈ বহুতেই সোৱাদ হয়। মই কিন্তু খাই বহুতেই ভাল পাওঁ। আপোনালোকেও এবাৰ বনাই চাব। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।